পিঠৰখন তেলত দি লৈছোঁ ভালদৰে লৰাই ব্ৰাউন কালাৰ নহ'লেকে অকণমান ভাজিব লাগিব। এয়া থেতেলিয়াই লোৱা নহৰু আদা ব্ৰাউন কালাৰ নহ'লেকে এনেদৰে মই হাই ফ্লেমত লোৱা নাই, চিমত লৈছোঁ গেছ। হাই ফ্লেমত ল'লে যিহেতু দেৰি যাব ন, এতিয়া অলপমান তেজপাত দি দিছোঁ। এয়া জিৰা গুড়া অলপমান এড কৰিছোঁ। এয়া অকণমান মিট মছলা, এয়া অকণমান হালধি গুড়া। মই যিহেতু তেলতে চব ইউজ কৰোঁ সেইবাবে মই তেলতে চব দিছোঁ। এয়া গ্ৰীণ মটৰ চিৰি লৈছোঁ। এয়া লগতে এড কৰি দিছোঁ দুটামান কাটি লোৱা আলু, আৰু লগতে এড কৰি দিছোঁ ভালদৰে লৰাই অকণমান ঢাকন দি গেছটো চিমত ৰাখিব লাগিব। এতিয়া ঢাকনটো খুলি চালোঁ, পানী এড কৰিব পৰা হৈ গ'ল। হিচাপ অনুসৰি পানী মানে নিজৰ নিয়ম হিচাপত পানীখিনি এড কৰি দিওঁ। এয়া মই এতিয়া পানী এড কৰি দিছোঁ, ভালকৈ উতল আহিব দিম ইয়াত। এয়া এতিয়া মই ঢাকনখন দি দিছোঁ ভালদৰে। এয়া এতিয়া কি ধুনীয়াকৈ উতল আহি আছে, চাওকচোন বাৰু কি মজাকৈ আহি আছে উতল। এতিয়া দি দিম কাটি থোৱা বিলাহীখিনি, ধুনীয়াকৈ সিজিবলৈ দিম। এতিয়া আকৌ ঢাকন মাৰি দিম। তাৰ পাছতে বিলাহীখিনি অকণমান সিজাৰ পাছত ফ্ৰাই মাছ দি দিম আৰু এতিয়া ধুনীয়াকৈ মাছ কিপিচ এড কৰি দিম। ধুনীয়াকৈ লৰাই দিলোঁ। ধুনীয়াকৈ এতিয়া মানে ঢাকনখন মাৰি দিওঁ। 5 মিনিটৰ পিছত আমাৰ ৰেচিপিটো তৈয়াৰ হৈ যাব। এতিয়া 5 মিনিটৰ পাছত ধনিয়া এড কৰি দিম এতিয়া ইয়াতে। এতিয়া এইখিনি ৰেচিপিটো তৈয়াৰ হৈ গ'ল। এতিয়া পৰিৱেশন কৰি চাওঁ। এয়া ফুলকবি, এয়া ৰেচিপিটো কমপ্লিট হৈ গ'ল। এতিয়া আমি পৰিৱেশন কৰোঁ।